প্ৰথম প্ৰশ্নটো চাওঁ আহক আপোনালোকে মোৰ লগতে সমাধান কৰাৰ চেষ্টা কৰিব আৰু আপোনালোকৰ স্কৰটো কমেণ্ট কৰিবলৈ নাপাহৰিব গতিকে আহকচোন প্ৰথম প্ৰশ্নটো আমি আৰম্ভ কৰোঁ নিম্নলিখিত কোনটো জীৱগোটৰ দৃষ্টিশক্তি সৰ্বশ্ৰেষ্ঠ আৰু মানুহতকৈ 4 গুণ বেছি দূৰত্বত বস্তু দেখিব পাৰে ক নম্বৰত আছে মৌমাখি মহ পখিলা খ বাঘ সিংহ ষাঁড় গ সাপ পতংগ লিজাৰ্ড ঘ চিলনী ঈগল আৰু শগুন এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ঘ চিলনী ঈগল আৰু শগুন চিলনী ঈগল আৰু শগুনে মানুহতকৈ 4 গুণ দূৰত্বত বস্তু দেখিব পাৰে নেক্সট কুৱেশ্যন তলত দিয়া কোনটো জৈৱমণ্ডলৰ এটা অজৈৱিক উপাদান নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ হেলাই হেলাই হৈছে জৈৱমণ্ডলৰ এটি জৈৱিক উপাদান আৰু প্ৰটিন মাটি আৰু ফসফৰাছ হৈছে অজৈৱিক উপাদান তাৰ পিছৰ প্ৰশ্নটো হ'ল মানুহৰ পাকস্থলীত থকা গেষ্ট্ৰিক ৰসে খাদ্য হজম কৰাত সহায় কৰে এই ৰসৰ প্ৰকৃতি কেনে কত দিয়া আছে ক্ষাৰকীয় খ উভধৰ্মী গ উদাসীন ঘ আমলিক ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ঘ আমলিক মানুহৰ পাকস্থলীত থকা গেষ্ট্ৰিক ৰস আমলিক প্ৰকৃতিৰ অৰ্থাৎ এচিডিক তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহক এজন শিক্ষকে প্ৰতিটো শিশুক তাৰ ঘৰৰ আৱৰ্জনাৰ পৰা কিছুমান উপযোগী সামগ্ৰী তৈয়াৰ কৰিবলৈ কয় এই ক্ষেত্ৰত শিক্ষকৰ শৈক্ষিক অভিপ্ৰায় নাই কত দিয়া আছে শিশুসকলক পুনৰ ব্যৱহাৰ আৰু ৰূপান্তৰ বুজিবলৈ অনুমতি দিয়া খ আৱৰ্জনাৰে নিৰ্মিত সৰ্বশ্ৰেষ্ঠ সামগ্ৰীৰ প্ৰদৰ্শনী আয়োজন কৰা গ শ্ৰেণীৰ সৰ্বশ্ৰেষ্ঠ শিক্ষাৰ্থী বাছি উলিওৱা ঘ শিশুৰ মাজত সৃজনশীলতা বিকাশ কৰিবলৈ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ শ্ৰেণীৰ সৰ্বশ্ৰেষ্ঠ শিক্ষাৰ্থী বাছি উলিওৱা এই ক্ষেত্ৰত শিক্ষকজনৰ শ্ৰেণীটোৰ সৰ্বশ্ৰেষ্ঠ শিক্ষাৰ্থী বাছি উলিওৱাৰ কোনো উদ্দেশ্য নাই তাৰ পিছৰ প্ৰশ্নটো হ'ল এগৰাকী শিক্ষাৰ্থীয়ে তাইৰ 4ৰ্থ শ্ৰেণীৰ শিক্ষাৰ্থীক কিছু বয়োজ্যেষ্ঠ মানুহক সুধিব ক'লে যে তেওঁলোকে সৰু অৱস্থাত দেখা পোৱা উদ্ভিদ আজিকালি দেখা পায় নেকি উপৰোক্ত প্ৰশ্নটো সোধাত নিম্নলিখিত কোনটো দক্ষতা মূল্যায়ন কৰাৰ সম্ভাৱনা নাই কত দিয়া আছে প্ৰয়োগ খ আলোচনা গ প্ৰশ্ন সোধা ঘ অভিব্যক্তি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক প্ৰয়োগ শিক্ষয়িত্ৰীয়ে উপৰোক্ত প্ৰশ্নটো সোধাত ছাত্ৰ ছাত্ৰীৰ প্ৰয়োগৰ মূল্যায়ন কৰাৰ সম্ভাৱনা নাই তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহক বায়ুমণ্ডলৰ কোনটো স্তৰে ৰেডিঅ' তৰংগ বহন কৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল আয়নস্ফিয়াৰে ৰেডিঅ' তৰংগ বহন কৰে মনত ৰাখিব এই প্ৰশ্নটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট পৰীক্ষাত আহিয়ে থাকে গতিকে মনত ৰাখিব তাৰ পিছৰ প্ৰশ্নটো হ'ল বায়ুমণ্ডলৰ কোনটো স্তৰত বতৰ সম্পৰ্কীয় পৰিঘটনাবোৰ ঘটে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ট্ৰপস্ফিয়াৰত বতৰ সম্পৰ্কীয় পৰিঘটনাবোৰ ঘটিছে এইখিনিতে আহক আমি এটমস্ফিয়াৰ লেয়াৰ সম্পৰ্কে কিছু কথা শিকিলোঁ এইখিনি বহুতেই ইম্পৰ্টেণ্ট প্ৰতিটো এক্সামতে ইয়াৰ পৰা এটা দুটা কুৱেশ্যন আহিয়ে থাকে আমাৰ বায়ুমণ্ডলৰ প্ৰথম স্তৰটো হ'ল ট্ৰপস্ফিয়াৰ ই 0ৰ পৰা 12 কিলোমিটাৰ পৰ্যন্ত বিস্তৃত হৈ আছে আৰু এই লেয়াৰটোতে ৱেডাৰ সম্পৰ্কীয় যিবিলাক ফেনমেনা আছে সেইবিলাক ঘটি থাকে তাৰপিছত দ্বিতীয় লেয়াৰটো হৈছে ষ্ট্ৰেটস্ফিয়াৰ ই 12 কিলোমিটাৰৰ পৰা 50 কিলোমিটাৰলৈকে বিস্তৃত হৈ আছে আৰু এই লেয়াৰটোত ডাঙৰ ডাঙৰ উৰাজাহাজবোৰ উৰিবলৈ সুবিধা হয় তাৰ পিছৰ লেয়াৰটো হৈছে মেজস্ফিয়াৰ ই 50 কিলোমিটাৰৰ পৰা 80 কিলোমিটাৰলৈকে বিস্তৃত হৈ আছে আৰু এইটো লেয়াৰতে
মেটেৰিয়েলছ থাকে। তাৰ পিছৰ লেয়াৰটো হ'ল থাৰ্মস্ফিয়াৰ। থাৰ্মস্ফিয়াৰৰ আন এটা নাম হৈছে আয়নস্ফিয়াৰ। ই 80 কিলোমিটাৰৰ পৰা 700 কিলোমিটাৰলৈকে বিস্তৃত হৈ আছে আৰু এইটো লেয়াৰতে ৰেডিঅ' তৰংগ থাকে, মনত ৰাখিব। তাৰ পিছৰ লেয়াৰটো হৈছে এক্সোস্ফিয়াৰ। ই 700 কিলোমিটাৰৰ পৰা 10,000 কিলোমিটাৰলৈকে বিস্তৃত হৈ আছে আৰু এই লেয়াৰটোতে আৰ্টিফিচিয়েল ছেটেলাইটসমূহ থাকে, মনত ৰাখিব। আমাৰ যিবিলাক আৰ্টিফিচিয়েল ছেটেলাইট আছে এই লেয়াৰটোতে উৎক্ষেপণ কৰা হয়। তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহক। তলৰ কোনবিধ গেছে আমাক সূৰ্যৰ অনিষ্টকাৰী ৰশ্মিৰ পৰা ৰক্ষা কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি, অজন। অজনে আমাক সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰে। তাৰ পিছৰ প্ৰশ্নটো হ'ল পৰিৱেশ তন্ত্ৰ এটাত শক্তিৰ মুখ্য উৎস হৈছে এ, ATP, বি, DNA, চি, RNA, ডি, সূৰ্যৰ পোহৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ডি, সূৰ্যৰ পোহৰ। পৰিৱেশ তন্ত্ৰ এটাত শক্তিৰ মুখ্য উৎস হৈছে সূৰ্যৰ পোহৰ। তাৰ পিছৰ প্ৰশ্নটো হ'ল নিম্নলিখিত কোনটো স্বাস্থ্যকৰ ৰন্ধনৰ অনুশীলন? ক, সোৱাদ হ'বলৈ খাদ্যত অধিক মছলা যোগ দিয়া। খ, পাচলি ৰন্ধাৰ আগতে ধুই লোৱা। গ, খাদ্যত অধিক তেল ব্যৱহাৰ কৰা। ঘ, ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ, পাচলি ৰন্ধাৰ আগতে ভালকৈ ধুই লোৱা। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনটো ইক'টুৰিজমৰ গুৰুত্বপূৰ্ণ অংশ? এ, চিৰিয়াখানা। বি, বাগিচাসমূহ। চি, ৰাষ্ট্ৰীয় উদ্যানসমূহ। ডি, বটানিকেল গাৰ্ডেন। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব চি, ৰাষ্ট্ৰীয় উদ্যানসমূহ। সুন্দৰলাল বহুগুণা তলৰ কোনটোৰ লগত জড়িত? চিপকো আন্দোলন, ছেভ চাইলেণ্ট ভেলী, নৰ্মদা বচাও আন্দোলন, বেটী বচাও আন্দোলন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চিপকো আন্দোলন। সুন্দৰলাল বহুগুণা চিপকো আন্দোলনৰ লগত জড়িত। নিম্নলিখিত কোনটো অজৈৱিক কাৰকৰ উদাহৰণ? এ, পাণ্ডা। বি, বেক্টেৰিয়া। চি, পখিলা। ডি, বতৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বতৰ। পৰিৱেশ তন্ত্ৰ শব্দটো কোনে প্ৰথম ব্যৱহাৰ কৰিছিলে? পৰিৱেশ তন্ত্ৰ শব্দটো প্ৰথমতে ব্যৱহাৰ কৰিছিলে এ.জি. টেনছলীয়ে, অৰ্থাৎ চি নম্বৰটো শুদ্ধ হ'ব। নিম্নলিখিত কোনটো স্থলজ পৰিৱেশ তন্ত্ৰ? এ, এটা প্ৰাকৃতিক অৰণ্য। বি, এটা হ্ৰদ। চি, এটা পুখুৰী। ডি, এটা সাগৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ, এটা প্ৰাকৃতিক অৰণ্য। বিশুদ্ধ পানীৰ পৰিস্থিতিতন্ত্ৰৰ প্ৰকৃতি কি? এ, লটিক। বি, লেণ্টিক। চি, দুয়োটা। ডি, এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি, দুয়োটা। কেতিয়া ৰাষ্ট্ৰীয় শিশু শ্ৰমিক নিৰ্মূল কৰ্তৃপক্ষ গঠন কৰা হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি, 1919। 1919 চনত ৰাষ্ট্ৰীয় শিশু শ্ৰমিক নিৰ্মূল কৰ্তৃপক্ষ গঠন কৰা হৈছিলে, মনত ৰাখিব। তাৰ পিছৰ প্ৰশ্নটো হ'ল এনভাইৰনমেণ্ট শব্দটো কোনটো ভাষাৰ পৰা গ্ৰহণ কৰা হৈছে? লেটিন, ফৰাচী, জাৰ্মানী, ইংৰাজী। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে বি, ফৰাচী। এনভাইৰনমেণ্ট শব্দটো ফৰাচী ভাষাৰ এনভাইৰনিয়া শব্দৰ পৰা গ্ৰহণ কৰা হৈছে আৰু এনভাইৰনিয়াৰ অৰ্থ হৈছে ছাৰাউণ্ডিংছ, অৰ্থাৎ পাৰিপাৰ্শ্বিক।
হিমোফিলিয়া এটি জেনেটিক ৰোগ যাৰ ফলস্বৰূপে অন্ধত্ব হয়, হিমোগ্লোবিনৰ অভাৱ হয়, হিউমাটিজম হয়, ৰক্ত জমা নোহোৱা বেমাৰ। নিম্নলিখিত কোনটো প্ৰদূষকৰ বাবে তাজমহল হালধীয়া হৈ আছে? এ নাইট্ৰজেন ডাইঅক্সাইড, বি ছালফাৰ ডাইঅক্সাইড, চি ছালফাৰ, ডি ক্লৰিন। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বি ছালফাৰ ডাইঅক্সাইড অৰ্থাৎ SO2। ইয়াৰ লগতে মনত ৰাখিব এচিড বৰষুণত ছালফাৰ ডাইঅক্সাইড থকাৰ কাৰণে তাজমহলৰ বহুত ক্ষতি হৈ আছে আৰু ইয়াৰ বৰণ হালধীয়া হ'ব ধৰিছে। তাৰ পিছৰ প্ৰশ্নটো হ'ল ৰন্ধন গেছ হৈছে এক মিশ্ৰণ এ মিথেন আৰু ইথিলিনৰ, বি কাৰ্বন ডাইঅক্সাইড আৰু অক্সিজেনৰ, চি বিউটেন আৰু প্ৰপেনৰ, ডি কাৰ্বন মনক্সাইড আৰু কাৰ্বন ডাইঅক্সাইডৰ। ৰন্ধন গেছ হৈছে বিউটেন আৰু প্ৰপেনৰ মিশ্ৰণ। তলৰ কোনবোৰ ব্যৱহাৰ কৰি তাপবিদ্যুৎ উৎপাদন কৰা হয়? এ কেৱল কয়লা, বি কয়লা আৰু প্ৰাকৃতিক গেছ, চি কয়লা, প্ৰাকৃতিক গেছ আৰু পেট্ৰলিয়াম, ডি এইবোৰৰ কোনোটোৱেই নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি কয়লা, প্ৰাকৃতিক গেছ আৰু পেট্ৰলিয়াম। কয়লা, প্ৰাকৃতিক গেছ আৰু পেট্ৰলিয়ামৰ দ্বাৰা তাপবিদ্যুৎ উৎপাদন কৰা হয়, মনত ৰাখিব। নিম্নলিখিত কোনটো LPGৰ মুখ্য উপাদান? মিথেন, ইথেন, প্ৰপেন, বিউটেন। LPGৰ মুখ্য উপাদান হৈছে বিউটেন। LPGত আটাইতকৈ বেছি পৰিমাণে থাকে বিউটেন। দ্য অৰিজিন অফ স্পেচিছ কোনে ৰচনা কৰিছে? এৰিষ্টটল, চাৰ্লছ ডাৰউইন, মেণ্ডেল, ৰবাৰ্ট হুক। দ্য অৰিজিন অফ স্পেচিছ নামৰ বিখ্যাত কিতাপখন ৰচনা কৰিছে চাৰ্লছ ডাৰউইনে।